নমস্কাৰ আজি অকন আমি ধৰ্মৰ বিষয়ে কথা পাতিব খুজিছো খুব ইনফৰ্মেলি ধৰ্মটো এটা খুব সেনজিটিভ কথা নহয় নে ধৰ্মৰ বিষয়ে কথা কওঁতে বা ধৰ্মৰ বিষয়ে কাবাক কিবা সোধোতে কিবা মন্তব্য দিওঁতে খুব সাংঘাতিক সাৱধান হ'বলগীয়া হয় আমাৰ দেশত আমাৰ সমাজত কিয়নো এইটো খুব স্পৰ্শকাতৰ বিষয় কোনোবাহে কিবা কৈ দিব তাৰপিছত বেলেগ মানুহে কিবা বেয়াকেহে ল'ব তাৰপিছত হাহাকাৰ হৈ যাব গোটেই দেশখন সেইটো কাৰণে মানুহবিলাকে খুব সাৱধানে কথা কয় ধৰ্মৰ ক্ষেত্ৰত যিবিলাক অন্তত অকণমান ডাঙৰ মানুহ যিবিলাকে জনপ্ৰিয়তা হেৰুৱাৰ ভয়ত কিছুমান কথা খোলাখুলিকে ক'ব নোখোজে ধৰক ধৰ্মৰ আধাৰত যদি কিবা বেয়া কামো হৈছে সেইটো তেওঁলোকে ক'ব নোখোজে বহু মানুহ আছে আকৌ যিয়ে ধৰ্মটোক ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ ৰাজনীতি কৰি পেলাই মানুহবিলাকৰ মাজত বিভেদ আনে গতিকে ধৰ্মটো এটা সাংঘাতিক ডাঙৰ অস্ত্ৰ কিন্তু ইতিহাস যদি চোৱা যায় ভালকে বিজ্ঞানসন্মত ইতিহাস তেতিয়া আপুনি গম পাব যে এই ধৰ্ম বোলা বস্তুটো মানুহ অহাৰ আগতে কেতিয়াও নাছিলে এইখন পৃথিৱীত আৰু মানুহ যেটো আমি হোমোসেপিয়েন্স আমি মানুহ এই হোমোসেপিয়েন্স প্ৰজাতিটোৰ মোটামুটি ওচৰা ওচৰীয়া আমাৰ দৰে মানুহ আৰু দুই তিনটা চাৰিটা মান প্ৰজাতি আছিলে এটা সময়ত সেই প্ৰজাতিবিলাক পৰিবেশৰ লগত খাপ খাব নোৱাৰি বা কিবা বিভিন্ন পৰিস্থিতি তন্ত্ৰৰ লগত তেওঁলোকৰ এডজাষ্টমেন্টৰ সমস্যা হয় সেই প্ৰজাতিবিলাক বিলুপ্ত হৈ গ'ল অৰ্থাৎ আমি বান্দৰ বা চিম্পাঞ্জিৰ কথা কোৱাই নাই আমি আমাৰ হোমোসেপিয়েন্স মানুহৰ দৰে আৰু তেনেকুৱা চাৰি পাঁচটা প্ৰজাতি আছিলে একদম খাইলাখ গতিকে সেই প্ৰজাতিবিলাক আমাৰ পৰা বিলুপ্ত হৈ গ'ল কিন্তু হোমোসেপিয়েন্স এই প্ৰজাতিটো আমি থাকিলো এখন পৃথিৱীত আৰু আপোনালোকে জানে যে এই মানুহ পৃথিৱীলৈ অহাৰ আগত ইয়াত ডাইনোসৰছ আছিলে তাহান বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বেলেগ বেলেগ ধৰণৰ জীৱ-জন্তু আছিলে বহুবিলাক জীৱ-জন্তুৰ সম্ভেদ আমি এতিয়া জীৱাশ্মবিলাক অধ্যয়ন কৰি পাইছো কিমান লাখ বছৰ আগতে ইয়াত সেইবিলাকে জীয়াই আছিলে সেইবিলাকৰ বসতি স্থান আছিল এখন পৃথিৱীখন অথচ লাহে লাহে সেইবিলাক পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ'ল আমি মানুহ আহিলো বিবৰ্তন পদ্ধতিৰ জৰিয়তে তাৰপাছত আমি লাহে লাহে এটা সময়ত আমি জংঘলত আছিলো অগৰী জীৱন যাপন কৰিছিলো তাৰপিছত লাহে লাহে আমি সমাজ পাতি বাস কৰিবলৈ আৰম্ভ কৰিলো মানুহে দলবদ্ধভাৱে মানে গোট খাই থুপত থাকিবলৈ আৰম্ভ কৰিলে আৰু তেতিয়া বন জংঘলতো আৰু বিভিন্ন ধৰণৰ শিকাৰ টিকাৰ কৰিব লগা হয় খাদ্যৰ কাৰণে ইফালৰ পৰা সিফালে যাব লগা হয় তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ জলবায়ু যেতিয়া মানে বতৰ চতৰবিলাক পৰিৱৰ্তন হয় কেতিয়াবা ৰ'দ দিয়ে বহুত বেছিকে কেতিয়াবা বৰষুণ আহে কেতিয়াবা বিজুলী ঢেৰেকনি আহে ঠাণ্ডা আহে গৰম আহে এই বিভিন্ন ধৰণৰ পৰিস্থিতিবিলাকৰ লগত মানুহে মোকাবিলা কৰি পেলাই নিজকে আগুৱাই লৈ গৈ আছে আৰু লাহে লাহে মানুহে এটা বুদ্ধিমান জন্তু মানে গতিকে মানুহে ভাবিব পাৰে কথাবিলাক চিন্তা কৰিব পাৰে মানুহে কথা ক'ব পাৰে আৰু সেই কথাবিলাক বেলেগক ক'ব পাৰে মানে ষ্টৰিজ বিলাক ক'ব পাৰে সেই ষ্টৰিজ বিলাকো বেলেগে বিশ্বাসো কৰিব পাৰে তো এনেকুৱা ধৰণৰ কিছুমান বিশেষ পেকুলিয়াৰ গুণ কিছুমান মানুহৰ আছে যিবিলাক আন জীৱ-জন্তু বিলাকৰ নাই গতিকে এই যে বিশেষ গুণবিলাকৰ কাৰণে মানুহে ফাইনেলি গৈ সমাজ পাতি বাস কৰিবলৈ আৰম্ভ কৰিলে আৰু মানুহে প্ৰকৃতিখনক এনেকে অবজাৰ্ভ কৰি পেলাই বিভিন্ন ধৰণে তেওঁলোকে যিবিলাক কথা নাজানে যিবিলাক তেওঁলোকৰ মগজুৱে ঢুকি নাপায় সেই কথাবিলাকক তেওঁলোকে কিছুমান অলৌকিক বিশ্বাস হিচাপে তেওঁলোকে সেইবিলাকক বা অলৌকিক শক্তিৰ ৰূপত তেওঁলোকে দেখিবলৈ আৰম্ভ কৰিলে কেতিয়াবা ভয়ত সেইটো তেনেকে ভাবে কিবা শক্তি কেতিয়াবা নতুবা কিছুমান বিপদৰ লগত যুঁজিবলৈকে তেওঁলোকে এটা বিশ্বাস তেওঁলোকৰ মনত আহিলে তেনেকে তাৰমানে এই বস্তুবিলাক হ'ল কিছুমান মানুহে আকৌ প্ৰকৃতি ৰক্ষাৰ কাৰণেও সেই প্ৰকৃতি বা গছ বা কিছুমান জীৱ-জন্তুত ঈশ্বৰ থকা বুলি কৈ পেলাইও মানুহে মানে সেইবিলাকক এটা বিশ্বাস এটা জন্মাই দিলে মানুহৰ আৰু সেই বিশ্বাসৰ ভিত্তিতে মানুহবিলাকে হয়তো গছক পুজিবলৈ আৰম্ভ কৰিলে বা কিছুমান জীৱ-জন্তুক খাপক বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিশ্বাসবিলাক সমাজত লাহে লাহে আহিল আৰু এই যে বিশ্বাসবিলাক আপোনালোকে যদি চাই বিভিন্ন সভ্যতা আছে আমাৰ পৃথিৱীত এই বিভিন্ন সভ্যতাৰ বিশ্বাসবিলাক সিমিলাৰ কিন্তু অকণমান তাহাঁতৰ মাজত আকৌ হেৰি আছে পৃথক কিছুমান হেৰি আছে কেৰেক্টাৰিষ্টিক্স আছে কিন্তু এই যে বিশ্বাসটো যে জন্মিলে ঈশ্বৰৰ এই বা কিছুমান অলৌকিক শক্তিৰ এই বিশ্বাসটো কিন্তু একেধৰণে জন্মিছে মানুহৰ অজ্ঞতাৰ ফলত মানুহৰ ভয়ৰ ফলত বা মানুহে নিজকে বিপদমুক্ত কৰাৰ কাৰণে কিছুমান এটা হেৰিৰ ওপৰত ভৰসা কৰাৰ ফলত মানে এটা উদ্দেশ্য শক্তিৰ ওপৰত নিজে তাৰমানে ভৰসা আহি গ'ল যেতিয়া নিজৰ ওপৰত কনফিডেন্স নাথাকে মানুহৰ তেনেকুৱা অৱস্থাত এই বিশ্বাসবিলাক মানুহৰ মাজত জন্ম লাভ কৰিলে আৰু সমাজবিলাক লাহে লাহে পৰিৱৰ্তন হ'ল আপোনালোকে জানে
গতিকে এই ঈশ্বৰ বিশ্বাসৰ বা কোনোবা সৃষ্টিকৰ্তা আছে বুলি এই যে দেৱ দেৱীৰ বিশ্বাস বা কিছুমান অলৌকিক শক্তিৰ বিশ্বাস কৰা মানুহবিলাক পৃথিৱীৰ বিভিন্ন বিভিন্ন জেগাত আছে তেওঁলোকৰ লাহে লাহে হেৰিবিলাক অকণমান বেলেগ বেলেগ হ'ব ধৰিলে কাৰণ তেওঁলোকে বেলেগ বেলেগ জেগাত আছে বেলেগ বেলেগ ধৰণে অকণকে ভাবিব ধৰিলে বাট সেই অঞ্চলৰ জলবায়ু কি বা সেই অঞ্চলৰ যিবিলাক মানে পাৰিপাৰ্শ্বিক যিটো দিশ পৰিৱেশটো সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কিছুমান কাম কাজ বা তেওঁলোকৰ চিন্তা ধৰণবিলাক বেলেগ বেলেগ হ'ব এতিয়া যি জায়গাত ধৰক পানী পাবলৈ নাই সেই জায়গাৰ চিন্তাধাৰাটো আৰু য'ত পানী এভেইলেবল আছে সেই জায়গাৰ চিন্তাধাৰাটো অকণ বেলেগ হ'ব তেওঁলোকে বেলেগ ধৰণে তাত এডজাষ্ট কৰি চলিব লাগিব যি জায়গাত ধৰক বিজুলী ঢেৰেকনি খুব বেছিকে হয় সেই বিজুলী ঢেৰেকনিটো ভয় খাই পেলাই মানুহে সেইটোকো ভগৱান বুলি ভাবিব যেনেকৈ আমি আমাৰ হিন্দু ধৰ্মত এটা হেৰি বুলি কওঁ আমি ইন্দ্ৰ দেৱতা বুলি কওঁ আকৌ য'ত আকৌ বিজুলী ঢেৰেকনি নপৰে সেই জেগাৰ মানুহে হয়তো বিজুলী ঢেৰেকনি কি বস্তু এইটো নুবুজিব পাৰে হা যিটো দেখা নাই গতিকে এই ধৰণৰ কথাবিলাক আৰম্ভ হৈছে আৰু এনেকেই বিশ্বাসবিলাক জন্মিছে আৰু বিভিন্ন জেগাত মই ক'লো যে বিভিন্ন মানে জিঅগ্ৰাফিকেল পজিচনত তাহাঁতৰ যিটো লোকেল পৰিস্থিতি বা এনভাইৰনমেণ্ট তাৰ ওপৰত ভিত্তি কৰি মানুহবিলাক আকৌ বেলেগ বেলেগ ধৰণে সেই বিশ্বাসবিলাকক আগুৱাই লৈ গৈছে আৰু তেনেকেই বেলেগ বেলেগ ধৰ্মৰো জন্ম হৈছে গতিকে ধৰ্মবিলাক এই তাৰমানে মানুহ অহাৰ পাছত ধৰ্মবিলাক আহিছে মানুহ অহাৰ পাছত মানুহে যেতিয়া কথাবিলাক এনেকে অকণমান শৃংখলাবদ্ধভাৱে হেৰি কৰিব ল'লে তেতিয়া মানুহে এটা ধৰ্মৰ এটা জন্ম হ'ল কিন্তু এই ধৰ্মটো তেতিয়ালৈকে জন্ম হওঁতে ঠিকেই আছিল কাৰণ তেতিয়ালৈকে ধৰ্মটো আচলতে বেয়া কামত ব্যৱহাৰ কৰাৰ কাৰণে ধৰ্মটো অহা নাছিলে মই কৈছোঁ যে মানুহে নিজৰ অজ্ঞতাবিলাক বা মানুহে ভয় খালে বা মানুহে কেতিয়াবা নিজক সাহস লাগিলে যিটো কাৰণে কিছুমান কাম কৰিবৰ কাৰণে মানুহৰ নিজৰ যেতিয়া বিশ্বাস নাথাকে নিজৰ ওপৰত তেতিয়াহ'লে কোনোবা বেলেগ এটা মানুহৰ বা কোনোবা এটা অদৃশ্য শক্তিৰ ওপৰত বিশ্বাসটো ৰাখি পেলাই তেওঁ আগুৱাব খোজে তেনেকে ধৰ্ম আহিছে ঈশ্বৰ বিশ্বাসটো আহিছে তেতিয়ালৈকে সব ঠিকে আছিলে কিন্তু যেতিয়া সমাজ পাতি বাস কৰিব আৰম্ভ কৰিলে লাহে লাহে সমাজ আগবাঢ়ি গ'ল তেতিয়া লাহে লাহে সমাজত ৰাজনীতি অৰ্থনীতিৰ কথা আহিলে আৰু এই ৰাজনীতি আৰু অৰ্থনীতিয়ে যেতিয়া ধৰ্মক সাঙুৰি ল'লে তেতিয়া ধৰ্ম কলুষিত হ'ল আৰু ধৰ্ম কলুষিত হোৱাৰ পিছত তেতিয়া ধৰ্মৰ অপপ্ৰয়োগবিলাক মানে আৰম্ভ হ'ল সেইকাৰণে ধৰ্মই মোটামুটিভাৱে শোষণৰ মানে হেৰি কৰাৰ কাৰণে এটা আৰম্ভ হৈছে শোষণৰ মানে এটা ডাঙৰ অস্ত্ৰ হিচাপে ধৰ্মক ব্যৱহাৰ কৰা হৈছে বিভিন্ন ৰজা মহাৰাজাই ব্যৱহাৰ কৰিছিলে বা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ এই যিবিলাক আমি আগতে বেপাৰী মহাজন কিবা ধৰণৰ মানুহ আছিলে সেই ধৰণৰ মানুহবিলাকে যিবিলাক অকণমান বেছি অৰ্থনৈতিকভাৱে শক্তিশালী আছিল তেওঁলোকে এইবিলাক ব্যৱহাৰ কৰিছিলে মোটামুটি এটা ধৰ্ম ইনষ্টিটিউশ্যন হিচাপে মানে ইভলভ হৈ আহিলে তো সেইটো কাৰণে লাহে লাহে কথাবিলাক কমপ্লিকেটেড হ'ল আৰু যেতিয়া ইনষ্টিটিউশ্যন হৈ আহিলে যেতিয়া ধৰ্মৰ ৰাজনীতি আৰু অৰ্থনীতি জড়িত হৈ থাকিলে মানুহে যেতিয়া অকল নিজৰ লাভালাভৰ কথা ভাবিবলৈ আৰম্ভ কৰিলে তেতিয়া যিখিনি মানুহৰ হাতত ক্ষমতা থাকে সেইখিনি মানুহে কি কৰে যিখিনি মানুহ তেওঁলোকৰ হাতত ক্ষমতা নাই যিখিনি মানুহৰ হাতত বা যিখিনি মানুহ অকণমান আৰ্থিকভাৱে বা সামাজিকভাৱে দুৰ্বল তেওঁলোকৰ ওপৰত হেৰি অত্যাচাৰ কৰা আৰম্ভ কৰিলে বা তেওঁলোকক আমি যিটো এক্সপ্লইট কৰা বুলি কওঁ সেইটো কৰিব আৰম্ভ কৰিলে কিছুমান নিয়ম বনাই দিলে যে তহঁতে এইখিনি কাম তহঁতে কৰিব লাগিব আমিতো আৰু বহুত হেৰি মানুহ পণ্ডিত মানুহ গতিকে আমি এইবিলাক কাম নকৰোঁ আমাৰ কাম জাষ্ট বহি বহি খোৱা তহঁতে খেতি কৰিব লাগিব তহঁতে পশুপালন কৰিব লাগিব তহঁতে আমাৰ হৈ যুদ্ধ কৰিব লাগিব তহঁতে আমাৰ লেতেৰা চেতেৰাবিলাক চাফা কৰি দিব লাগিব তো তেনেকৈ মানে কিছুমান মানে নিয়ম বিধি উলিয়াই দিলে আৰু সেই বিধিবিলাক আচলতে কোনোবা মানুহে কয় পণ্ডিতে কয় যে সেইবিলাক বিধি আচলতে সমাজখন শৃংখলাবদ্ধভাৱে আগুৱাই লৈ যাবৰ কাৰণে কৰা হৈছিলে কিন্তু সেইটো যদি কৰাও হৈছিলে মই নাজানো কিন্তু তাৰ যিটো প্ৰয়োগ হৈছে সেই প্ৰয়োগ যিটো ইমপ্লিমেণ্টেশ্যন হৈছিলে সেইটো কিন্তু সাংঘাতিকভাৱে এটা বেয়া দিশতে হৈছিলে সি মোটামুটিভাৱে এটা ডাঙৰ মানে গৰিষ্ঠ সংখ্যক মানুহক মানে এক্সপ্লইট কৰাৰ কাৰণে কাম কৰিছিলে সেইটো আপোনালোকে জানে যে বিভিন্ন দেশত মহিলাক পঢ়িবলৈ দিয়া হোৱা নাছিলে আমাৰ মনু সংহিতা বুলি এখন কিতাপ আছে হিন্দু ধৰ্মৰ তাত পশুনীল তাত সেইখন যদি পঢ়ে আপোনালোকে দেখিব তাত যিবিলাক ক্ষুদ্ৰ মানুহ বুলি কোৱা হয় যিবিলাক মানে আমাৰ বৰ্ণ হেৰি ব্যৱস্থা আছে নহয় হিন্দু ধৰ্মত যিবিলাকৰ জাতপাতবিলাক তলৰ বুলি কোৱা হয় সেই জাতপাতৰ তলৰ মানুহবিলাকে ভালকে পঢ়িব নোৱাৰে বেদ শুনিব নোৱাৰে শুনিলে তাহাঁতৰ ওপৰত অত্যাচাৰ চলোৱা হ'ব মহিলাৰ ক্ষেত্ৰত তেনেকুৱা আছে মহিলাই ঘৰৰ ভিতৰত থাকিব লাগে মহিলাই হাজবেণ্ডকে মানে একদম ভগৱান বুলি ভাবিব লাগে হাজবেণ্ডে এতিয়া যদি মহিলাগৰাকীৰ ওপৰত অত্যাচাৰো কৰে তেতিয়াহ'লে তেওঁ মানে মাত দিব নালাগে সেইটো আমাৰ কালচাৰ হিচাপে সেইটো আমাৰ ধৰ্মৰ কথা হিচাপে আমাক দেখুওৱা হৈছিলে কিন্তু এইবিলাকতো অন্যায় সেইবিলাক অন্যায় কিন্তু অন্যায় হ'লেও তাৰমানে এইটো তাৰমানে সমাজৰ প্ৰথা বা আমাৰ ঐতিহ্য আমাৰ ট্ৰেডিশ্যন আমাৰ ধৰ্ম বিশ্বাস বুলি কৈ এনেকৈ আগুৱাই লৈ অনা হৈছিলে
ঠিক তেনেকৈ ইছলাম ধৰ্মৰো তেনেকুৱা কিছুমান ব্যৱস্থা আছে, খ্ৰীষ্টান ধৰ্মতো আছে। চ' বিভিন্ন ধৰ্মবিলাকৰ এই ধৰণৰ ব্যৱস্থাবিলাক আছে। এই জাত পাতৰ যিটো ব্যৱস্থা, সেই জাত পাতৰ ব্যৱস্থাৰ পৰা ওলাবৰ কাৰণে হিন্দু ধৰ্মৰ বুদ্ধদেৱ বুদ্ধদেৱে গৈ পেলাই নতুন বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু বৌদ্ধ ধৰ্মতো কোনো মানে ভগৱানৰ কথা কোৱা হোৱা নাছিলে, তাত কিছুমান প্ৰিন্সিপলছ দিছে, সেই প্ৰিন্সিপলছ বিলাক পালন কৰিব লাগে, সিমানেই কথা। কিন্তু পলিটিক্সটো চাব, সেই বুদ্ধদেৱে নিজকে ভগৱান বুলিতো কোৱা নায়েই, আনকি পৃথিৱীত ভগৱান আছে বুলিও কোৱা নাই। তেওঁৰ যিবিলাক ফলোৱাৰ তেওঁলোকক কেতিয়াও কোৱা নাই যে কোনোবা ভগৱান আছে তেওঁক পূজা কৰ। তেওঁ কৈছে যে অহিংস, সত্য এইবিলাক কথাত চলিব লাগে। এইবিলাক কিছুমান মূল ডাঙৰ ডাঙৰ তেওঁ মানে প্ৰিন্সিপলছ দিছে, সেইবিলাক ফল' কৰিলে মানুহৰ জীৱনটো ভাল হ'ব বুলি তেওঁ কৈ গৈছে। তেওঁৰ সিমানেই কথা আছিলে। কিন্তু পলিটিক্সটো চাওক, যিগৰাকী বুদ্ধদেৱে হিন্দু ধৰ্মৰ এই জাত পাতৰ বিভৎস কাৰবাৰবিলাক দেখি পেলাই ওলাই গৈ পেলাই এটা নতুন ধৰ্ম প্ৰচাৰ কৰিলে, সেই ধৰ্মটোত য'ত ঈশ্বৰৰ কথা কোৱা হোৱা নাই, সেই বুদ্ধদেৱকে কিন্তু হিন্দু ধৰ্মৰ কিছুমান মানুহে কৈ পেলাই ভগৱানৰ বিষ্ণুৰ অৱতাৰ কৰি দিলে। এইটো কিমান ডাঙৰ পলিটিক্স পাব। কিয় কৰি দিলে হেৰিটো? কিয়নো বুদ্ধদেৱ যেতিয়া গুচি গ'ল, মানে নতুন ধৰ্ম এটা প্ৰচাৰ কৰিলে য'ত জাত পাতৰ কথা নাই, সকলো মানুহ সমান, য'ত কাকো শোষণ কৰাৰ কোনো মানে এক্সপ্লইট কৰাৰ কোনো তাত হেৰি কৰি দিয়া হোৱা নাই, সেইকাৰণে যিবিলাক আমাৰ তলৰ জাতৰ মানুহ থকা বুলি কয়, নিজ জাতৰ মানুহ বুলি যিবিলাকক আমি কওঁ আৰু আমাৰ সমাজ ব্যৱস্থাত, সেই ক্ষুদ্ৰ মানুহবিলাকৰ বা দলিত বিলাকৰ বা বিভিন্ন ধৰণৰ নিম্ন শ্ৰেণীৰ মানুহবিলাক গৈ পেলাই সেই বুদ্ধদেৱৰ বৌদ্ধ ধৰ্মত তেওঁলোকে শৰণ ললে। এতিয়া ইমান বিলাক যেতিয়া এই তলৰ খাপৰ মানুহবিলাক বৌদ্ধ ধৰ্মত শৰণ লৈ পেলাই বৌদ্ধ ধৰ্মী হল, হিন্দু ধৰ্মততো মানুহ কমি গল। এতিয়া ওপৰৰ অকল উচ্চ বৰ্ণৰ মানুহখিনিয়ে থাকি গল, বা যিসকলে নিজকে প্ৰতিপত্তিশালী হিচাপে নিজকে হেৰি কৰিছে, অকল উচ্চ শ্ৰেণী বা উচ্চ বৰ্ণৰ মানুহখিনি। তেওঁলোকে কি কৰিলে? এতিয়া তেওঁলোকৰ কাম কৰা মানুহ নোপোৱা হৈ গল, কাৰণ যিখিনি মানুহে তেওঁলোকৰ খেতি কৰিছিল, তেওঁলোকৰ লেতেৰা চেতেৰাবিলাক চাফা কৰি দিছিল, তেওঁলোকৰ হৈ দিন ৰাতি কাম কৰি ঘূৰি ফুৰিছিল, সেই মানুহবিলাক এতিয়া নাই। সেই মানুহবিলাক এতিয়া বেলেগ ধৰ্মত আছে। গতিকে সেই মানুহবিলাককতো আৰু ধৰ্মৰ নামততো আৰু নিজৰ হৈ কামত খটুৱাব নোৱাৰা হ'ল। সেইটো কাৰণে তেওঁলোকে কি কৰিলে? মাথা খটুৱাই পেলাই কৰিলে কি, সেই যিগৰাকী মানুহে সেই ধৰ্মটো উলিয়াইছে, মানে বুদ্ধদেৱে, সেই বুদ্ধদেৱকে বিষ্ণুৰ ভগৱানৰ অৱতাৰ হিচাপে কৈ দিলে। তাৰমানে এতিয়া সেইটো কৈ দিয়াৰ লগে লগে কি হ'ল? তাৰমানে বিষ্ণু, তাৰমানে হিন্দু ধৰ্মই মেইন বস্তু, হিন্দু ধৰ্মৰ বিষ্ণুৱেইটো মেইন বস্তু, খালি বিষ্ণুৰ এজন অৱতাৰহে বুদ্ধদেৱ, বেলেগ কোনো নহয়। তো তেনেকে কৰি পেলাই সেই ডাঙৰ এটা পলিটিক্স এটা তাত হৈছে। মানে এনেকে ধৰ্মৰ লগত পলিটিক্স বিলাক যায়, আৰু পলিটিক্স বিলাক কৰে মানে সেই উচ্চ বৰ্ণ বা উচ্চ প্ৰতিপত্তিশালী যিবিলাক মানুহ আছে, যিবিলাকে মানে আৰামত বহি পেলাই ডাঙৰ মানে আৰামছে খাব খোজে, বেলেগৰ হতুৱাই কাম কৰি, বেলেগক শোষণ কৰি পেলাই, সেই মানুহবিলাকে। আৰু সেই মানুহবিলাকে গৈ ফাইনেলি ৰাজনীতিলৈ আহে। ৰাজনীতিত আকৌ ধৰ্মৰ ব্যৱহাৰ হয়, ধৰ্মৰ ব্যৱহাৰ হলে ধৰ্মক লৈ ৰাজনীতি হয় অন্তত। আৰু ধৰ্মটো খুব চেঞ্চিটিভ কৰি পেলাই, ধৰ্মটোৱে যেন সকলো আমাৰ বস্তু। কিন্তু ধৰ্মটো আচলতে কি ভাবকচোন, মই যে কলো এইখন পৃথিৱীত মানুহ অহাৰ আগতো ধৰ্ম নাছিলে। মানুহে ভাবিবলৈ বা অহাৰ পাছত সমাজ পাতি বাস কৰিবলৈ শিকাৰ পাছতহে ধৰ্মটো আহিছে। এতিয়া এইটো কথা আকৌ এবাৰ সোধকচোন, এতিয়া আপুনি যে জন্মিছে বা মই যে জন্ম লাভ কৰিছো, মই জন্মতে কি ধৰ্মটো লৈ আহিছিলো নেকি? যেনেকে মই ধৰক এটা হিন্দু ধৰ্মীয় পৰিয়ালত মই জন্ম লাভ কৰিছো, মানে শংকৰী ধৰ্ম, আচলতে শংকৰী, আমি আমাৰ ঘৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য আমাৰ মানুহবিলাক, গতিকে আমি শংকৰী ধৰ্মৰ পালন কৰো, শাক্ত নহয়, বৈষ্ণৱপন্থী। এতিয়া মোক যদি জন্ম পোৱাৰ লগে লগে কোনোবাই চুৰ কৰি লৈ গলে হেঁতেন, যদি মোক কোনোবা শাক্তপন্থী মানুহে লৈ গলহেঁতেন আৰু তেওঁলোকে মোক ডাঙৰ দীঘল কৰিলেহেঁতেন, যদিও মই শংকৰী মানে পিতৃ মাতৃৰ হেৰিৰ কাৰণে মই জন্ম লাভ কৰিছো, কিন্তু ফাইনেলিটো গৈ যদি মই যদি ডাঙৰ দীঘল হলোহেঁতেন কোনোবা শাক্ত পৰিয়ালত, তেতিয়া মইতো সেই বিশ্বাসবিলাক মানি পেলাইতো মই ডাঙৰ হলোহেঁতেন, বলি বিধান মানিলোহেঁতেন, বাকী দেৱ দেৱী মানিলোহেঁতেন। বা মই যদি কোনোবা মুছলমান পৰিয়ালে যদি মোক লৈ গৈ পেলাই মোক ডাঙৰ দীঘল কৰিলেহেঁতেন মই নাজানাকেই, তেতিয়াহ'লেতো মই হয়তো আল্লাহক বিশ্বাস কৰিলোহেঁতেন, কাৰণ আল্লাহৰ কথাবিলাক ক'লেহেঁতেন সেই মুছলমান ফেমিলিটোৱে যিটো মোক ডাঙৰ দীঘল কৰিলেহেঁতেন। কিন্তু মই ডাঙৰ দীঘল হৈছো এটা শংকৰী পৰিয়ালত, সেইটো কাৰণে এতিয়া মই শংকৰদেৱৰ কথাবিলাক বা বৈষ্ণৱ সংস্কৃতি, যিটো কৃষ্ণ সংস্কৃতি, সেইটোত মই বিশ্বাস কৰো, সেইটো মই মানি চলিছিলো। আৰু সেইটো কাৰণে মই অন্য দেৱ দেৱী বা বলি বিধানবিলাক মানি চলা নাই, বা আল্লাহৰ কথা, মই যীশু খ্ৰীষ্টৰ কথা মই নামানো, বা তেওঁলোকৰ কথাবিলাক মই হেৰি কৰা নাছিলো, সংস্কৃতি হিচাপে মই ভবা নাছিলো কেতিয়াও। গতিকে এই যিটো ধৰ্ম, সেইটো ধৰ্মটো আচলতে মই জন্ম পোৱাৰ পাছত মোৰ ওপৰত চাপটো লগাই দিয়াহে হৈছে, এইটো মই জন্মতে লৈ অহা নাই। গতিকে মোক
মানে কি জন্ম পোৱা মানুহটো এটা বায়োলজিক্যাল প্ৰসেছত জন্ম লাভ কৰে তাৰ যেটো জন্ম হয় জন্ম গ্ৰহণ কৰে সেই জন্ম গ্ৰহণ কথাটো হল এটা বিজ্ঞান পিতৃৰ ফালৰ পৰা আধা ক্ৰমোজম মাতৃৰ ফালৰ পৰা আধা ক্ৰমোজম আহি পেলাই যৌন সংগমৰ ফলত তাত এমব্ৰায়ো গঠন হয় সেই এমব্ৰায়োটো গৈ ভ্ৰূণ বুলি কয় অসমীয়াত সেই ভ্ৰূণটো গৈ ডাঙৰ হৈ এটা সময়ত এটা পূৰ্ণাংগ বাচ্চা হয় আৰু জন্ম হয় হিটো ধৰ্মতে হি জন্মতে কিতিয়াও হিন্দু মুছলমান বেলেগ জাতপাতৰ হৈ নাহে হি একদম পিওর হোমোসেপিয়েন্সৰ এটা এই বাচ্চা হৈ আহে যেনেকৈ গৰু পোৱালি এটা জন্ম লাভ কৰে বাস তেনেকে এটা মানুহৰ পোৱালি মানুহৰ বাচ্চাই জন্ম লাভ কৰে হি কোনো ধৰ্ম কোনো জাতপাত একো লৈ নাহে গতিকে এই যেটো বস্তু আমাৰ অৰিজিনাল নহয় যেটো বস্তু আমি কেতিয়াও লৈ অহা নাই যেটো বস্তু আমাক ওপৰত মানে জাপি দিয়া হৈছে আমাৰ ওপৰত ছাপ মাৰি বেলেগে মোহৰ মাৰি দিছে সেই বস্তুটোক লৈ আমি সাংঘাতিক ভাবে বেছি সেনজিটিভ সাংঘাতিক ভাবে বেছি আমি সেইটো বস্তু গুৰুত্ব দিওঁ আমাক সেইটো শিকোৱা হৈছে আৰু সেইটো গুৰুত্ব দিও কাৰণে সেইটো কৰি ৰাজনীতি হলো আমি সেই ৰাজনীতিৰ প্ৰতিহে বেছি আকৰ্ষিত হওঁ কিন্তু আমি যে মানুহজন মই যে এটা সাইন্টিফিক প্ৰচেছৰ দ্বাৰা প্ৰতিজন মানুহ এটা বায়োলজিক্যাল প্ৰচেছৰ দ্বাৰা জন্ম হৈছে তাৰ এটা বডি আছে এতিয়া যে মোৰ বডি মই যে কথা কৈ আছো তাত মোৰ কেমিক্যাল ৰিঅ্যাকশন চলি আছে মোৰ দেহটোত মই উশাহ নিশাহ লৈ আছো মানে কাৰ্বন ডাই অক্সাইড এৰি দি আছো অক্সিজেন লৈ আছো সেই অক্সিজেন লৈ আসো ভিতৰত মোৰ কেমিক্যাল ৰিঅ্যাকশন হৈছে তাৰ ফলত মোৰ শক্তি উৎপন্ন হৈছে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে সেই কাৰ্বন ডাই অক্সাইডক মই এৰি দিছো আৰু শক্তি উৎপন্ন হোৱাৰ কাৰণে সেই শক্তিৰ সহায়ত মই এতিয়া আপোনাক কথা কৈ আছো গতিকে এই গোটেইবিলাক যিবিলাক প্ৰসেছ চলি আছে গোটেইবিলাক প্ৰসেছ হল সাইন্টিফিক প্ৰসেছ অৰ্থাৎ আমি সায়েন্সৰ ওপৰত গুৰুত্বটো নিদিও মই জন্ম পাইছো সাইন্টিফিক প্ৰসেছৰ মাধ্যমত মই চলি আছো বৰ্তমান সায়েন্সৰ মাধ্যমত আপোনাক মই কথা কৈ আছো সায়েন্সৰ মাধ্যমত কিন্তু মোৰ গুৰুত্বটো ক'ত যেটো বস্তু মোৰ অৰিজিনাল বস্তু নহয় যেটো নকল বস্তু ডুপ্লিকেট বস্তু এটা মোক কোনোবাই পিন্ধাই দিছে মোক কোনোবাই লগাই দিছে মোৰ গাত সেই বস্তুটোক লৈ মই বেছি গুৰুত্ব দি আছো সেইটো বস্তুক লৈ মই বেছি স্পৰ্শকাতৰ ভাবে মই চিন্তা কৰো বা তাক চৰ্চা কৰো সেইটোতে মূল সমস্যা আমাৰ কথাটো আপোনালোকে এবাৰ ভাবি চাওক মই কোৱা কথাখিনি সঁচা হয় না নহয় কোনোবাই ধৰ্ম মানে যেনেকে মানে হেতু তেওঁৰ ব্যক্তিগত কথা কিন্তু আমাৰ প্ৰিফাৰেন্সটো কোন হ'ব লাগিছিল ধৰ্মটো একদম ব্যক্তিগত কথা মই যদি বিশ্বাস কৰো মই কৰো মোৰ বিশ্বাসে বেলেগক কাকো অন্যায় কৰিব নালাগে হেতু বিশ্বাসলৈকে ঠিক আছে মই যদি বিশ্বাসে নকৰো মোৰ হেতু ব্যক্তিগত কথা এটা ধৰক আপুনি ধৰ্মত বিশ্বাস কৰে ঠিক আছে আপুনি বিশ্বাস কৰে ঠিক আছে কিন্তু হেতু সবতকে আপুনি যদি আগতে প্ৰিফাৰেন্স দি পেলাই বাকি সব কথা পাহৰি যায় তেতিয়াহলে কিন্তু ডাঙৰ সমস্যাৰ সৃষ্টি হয় তেতিয়াহলে আমি মানৱ সভ্যতা হিচাপে আগুৱাব নোৱাৰিম কাৰণ মানৱ সভ্যতা ধৰ্মৰ কাৰণে আগুৱাই যোৱা নাই নহয় মানৱ সভ্যতা আগুৱাইছে কিয় মানুহৰ বিদ্যা বুদ্ধিৰ কাৰণে মানুহৰ যি এই উদ্ভাৱনী শক্তি আছে মানুহৰ যি নজনাটো জনাৰ বুজাৰ যেটো এটা মানে আগ্ৰহ যেটো জিজ্ঞাসা আছে হেতু কাৰণে মানুহ আগবাঢ়িছে আৰু সেই আগবঢ়া যেটো মানৱ সভ্যতা আগবাঢ়ি যোৱাৰ মূল যেটো মানে কাৰবাৰটো আচলতে বিজ্ঞান মূল সেই শক্তিপাত হল বিজ্ঞান আচলতে বিজ্ঞানৰ যিমানে উন্নতি লাভ কৰিছে মানুহে সিমানে আগুৱাই গৈছে আৰু আপুনি ইতিহাস চালে গম পাব যিবিলাক সমাজত বিজ্ঞান বা সেই সময়ৰ প্ৰযুক্তিবিদ্যাই উন্নতি লাভ কৰিছিল সেইবিলাক সমাজে সেই সময়ৰ পৃথিৱীত মানে প্ৰভাৱশালী সমাজ আছিল আমাৰ ভাৰতবৰ্ষ এটা সময়ত এটা প্ৰভাৱশালী সমাজ আছিল আৰু যেতিয়া আমাৰ পুৰণি সভ্যতা আছিল হিন্দু সভ্যতা এইবিলাক যে আমাৰ সভ্যতা আছিল নহয় হৰপ্পা এইবিলাক আছিল এটা সময়ত সেই সময়ত আপোনালোকে পঢ়িলে ইতিহাস পঢ়িলে দেখিব যে সেইখনত কি ধৰণৰ ধুনীয়া ধুনীয়া ইঞ্জিনিয়াৰিং কাম হৈছিল বা আমাৰ প্ৰাচীন যিখিনি ভাৰত তাত গণিতৰ খুব ভাল চৰ্চা হৈছিল জ্যোতি বিজ্ঞানৰ চৰ্চা হৈছিল তেতিয়াৰ বিজ্ঞানটো ডেফিনেটলি বেলেগ আছিল আজি বিজ্ঞানে বেলেগ গতি পাইছে হেতু বেলেগ কথা কিন্তু সেই সময়ৰ হিচাপত তাত বিজ্ঞানৰ চৰ্চা হৈছিল বা আয়ুৰ্বেদিক বিজ্ঞান চিকিৎসা বিজ্ঞানৰ চৰ্চা হৈছিল ভুল শুদ্ধ তাত তাৰ বহু কথা ভুলো আছিল হেতু বেলেগ কথা কিন্তু মানুহে চিন্তা কৰিবলৈ লৈছিল মানুহে সেইটো দিশত ভাবিবলৈ লৈছিল আৰু মানুহে কিছুমান ভাৰতৰ সেই পুৰণা মানুহবিলাকে সাইন্টিষ্ট বিলাকে কিছুমান বেসিক মানে কন্ট্ৰিবিউশন দিছে বিজ্ঞানলৈকে সূৰ্যটোৱে আমাৰ কি কয় আমাৰ যেটো আমাৰ নাম্বাৰ সিস্টেম সেই নাম্বাৰ সিস্টেমটো চাওক আমাৰ যেটো জিৰো দিছে হ্যাঁ হেতু একদম প্ৰাচীন কালতে দিবা জ্যোতি বিজ্ঞানৰ যিবিলাক কিছুমান কথা তেতিয়াই কৈছে হেবিলাক খুব ইম্পৰ্টেন্ট বস্তু হেবিলাক দিছে কিন্তু হেবিলাক বস্তুক নসাত কৰি পেলাই বা হেবিলাক বস্তুক সাপ্ৰেছ কৰি পেলাই ধৰ্মবিলাকে কিছুমান নতুন নতুন কাহিনী বনায় যেনেকৈ ধৰক এই ৰামায়ণত পুষ্পক বিমানৰ কথা আছে তাৰ পাছত আমাৰ মহাভাৰতত যে সঞ্জয় দিব্য দৃষ্টিৰে পেলে মানে যুদ্ধৰ কথা বৰ্ণনা কৰিব পাৰে তালৈকে নোযোৱাকে সেইবিলাক কথা আছে আৰু সেইবিলাক কথাকে এতিয়া কিছুমান মানুহে বিজ্ঞান বুলি আপোনাৰ সন্মুখত ধৰি দিব হেৰি কৰি দিব খোজে এতিয়া ৰামায়ণ বা মহাভাৰত
তাৰ কোনো বিজ্ঞানসন্মত হেৰি বস্তু নাই, সমল নাই সেইখনক ইতিহাস বুলি ক'বৰ কাৰণে। কোনো এতিয়ালৈকে কোনো বিজ্ঞানসন্মত ভাৱে বিশ্লেষণ কৰি পেলাই বা বিজ্ঞানসন্মত ইতিহাস যেটো চৰ্চা আছে সেই ইতিহাস চৰ্চা কৰি পেলাই কেতিয়াও মহাভাৰত বা ৰামায়ণক কোনেও হেৰি বুলি ইতিহাস বুলি ক'ব পৰা নাই আজি পৰ্যন্ত। আৰু মোৰ কাৰণে সেইখন আটাইতকৈ মোৰটো ফেভাৰিট মানে সাহিত্য মহাভাৰতখন। মই ৰামায়ণতকৈ বেছি মহাভাৰত ভাল পাওঁ ব্যক্তিগতভাৱে। গতিকে মোৰ কাৰণে এখন সাহিত্য সাংঘাতিক মানে সেই সাহিত্য, সেই সাহিত্যখনত সেই সময়ৰ সমাজৰ বহু কথা বহু সমল তাত আছিলে। যেনেকৈ আজিও বিভিন্ন ধৰণৰ চায়েন্স ফিকশ্যন লিখা হয় বা বিভিন্ন ধৰণৰ কাহিনী লিখা হয়। আমি যিবিলাক ছুপাৰ হিৰো মুভি চাওঁ, সেই ছুপাৰ হিৰো মুভিবিলাকত যিটো ছুপাৰ হিৰো কেৰেক্টাৰ থাকে সেইটোতো সঁচা নহয়, কিন্তু সেই মুভিখনত কিন্তু কিছুমান বহু কথা বৰ্তমান সময়ৰ সমাজৰ যিবিলাক সমস্যা সেইবিলাকক কিন্তু তাত তুলি ধৰিবলৈ চেষ্টা কৰা হয়। কিন্তু সেই ছুপাৰ হিৰোৰ কেৰেক্টাৰটো বা ছুপাৰ হিৰোইনৰ কেৰেক্টাৰটো এটা টোটেলি ফিকশ্যনেল, তাৰ কোনো বাস্তৱসন্মত ভিত্তি নাথাকে। ঠিক তেনেকে মহাভাৰত বা ৰামায়ণৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে। তেনেকুৱা কিছুমান নথকা বস্তু কল্পনা কৰি লিখকে বা কবিয়ে তাত হেৰি কৰি দিব পাৰে। তাৰতো এতিয়া বিজ্ঞানসন্মত যদি ভিত্তি থাকিলেহেঁতেন তেতিয়া আমি সেইটো বিজ্ঞান বুলি মানি ললোহেঁতেন। যদি নাই সেইটো আকৌ আমি বিজ্ঞান বুলি মানি ল'লে আমাৰ সমস্যা হ'ব। এতিয়া এই ধৰণৰ কথাবিলাক যিবিলাকক মই ক'লো, এতিয়া ধৰ্ম ৰামায়ণ মহাভাৰতকতো আমি পবিত্ৰ গ্ৰন্থ বুলি আমি লওঁ, আমিতো আৰু সাহিত্য হিচাপে নাচাওঁৱেই আমাৰ ভাৰতৰ মানুহে হিন্দুবিলাকে। সেইখনতো একদম আমাৰ কাৰণে পবিত্ৰ গ্ৰন্থ, আমাৰ কাৰণে সাহিত্য নহয়। কিন্তু মোৰ কাৰণে এইখন সাহিত্য, গীতাখনো এখন ডাঙৰ সাহিত্য মোৰ কাৰণে। মই সাহিত্য হিচাপে চাওঁ আৰু বহুত শিকিব লগা কথা আছে তাৰ পৰা। আৰু বহু কথা তাত ভুলো আছে, সেইখিনি সমাজত হয়তো সেইখনে ভাল কথা আছিলে। কোনোবা মহিলাক এক্সপ্লইট কৰা বা কিবা কিবি কৰা এইবিলাক কথা সেইখিনি সময়ৰ সমাজত মানে যুক্তিযুক্ত আছিল বুলি তেওঁলোকে কয়। কিন্তু আমিতো আজি তাৰিখত জানো সেইটো এটা বেয়া কাম। কিন্তু সেই কথাটোক যদি মই আজিও ইমপ্লিমেণ্ট কৰিব খোজো, সেই কথাটো যদি আজি মই মানি লৈ পেলাই সমাজত তেনেকে সমাজখন আগুৱাই নিব খোজো, তেতিয়াহ'লে ডাঙৰ এটা ভুল কাম হৈ যাব। গতিকে এই কথাবিলাক আমি চিন্তা কৰিব লাগে। সেইকাৰণে এই যে পুষ্পক বিমানৰ কথা কয়, পুষ্পক বিমান যদি সঁচাকে আছিলে সেইটো ৰিচাৰ্চ কৰি পেলাই উলিয়াই দিব লাগিছিল পুষ্পক বিমান। পুষ্পক বিমান যদি আছিল সি চলিছিল কেনেকে, এনাৰ্জি ক'ৰ পৰা পাইছিলে? এতিয়া আজি যেনেকে ৰকেট চকেট চলিব, এৰোপ্লেন চলিবৰ কাৰণে ইন্ধন আছে নহয়, ফচিল ফুয়েল হেৰিবিলাক আছে, সেইবিলাকৰ সহায়েৰে চলে। তাহাঁতে কেনেকে চলিছিলে পুষ্পক বিমান যদি সঁচাকে আছিলে? আৰু যদি আছিলে তেতিয়াহ'লে আমাৰ ধৰক আমাৰ প্ৰধানমন্ত্ৰীয়ে ইমান বিদেশ ভ্ৰমণ কৰি ভাল পায়, তেওঁ বিদেশ ভ্ৰমণৰ নামত কিমান কোটি কোটি হাজাৰ হাজাৰ কোটি কোটি টকা ৰাজভঁৰালৰ পৰা উদং কৰিছে। তেওঁ পুষ্পক বিমানত তেওঁ আৰামছে ঘূৰি ফুৰিব লাগিছিলে। তেতিয়া আমাৰ ৰাজভঁৰালৰ ধনো শেষ নহলেহেঁতেন আৰু আমি দেখিবলৈ পালোহেঁতেন আৰু গোটেই পৃথিৱীয়ে দেখিলেহেঁতেন হয় দে পুষ্পক বিমান আছিলে ভাৰতত। এতিয়া এই যে যিবিলাক নথকা বস্তু, যিবিলাক মাইথলজিকেল বস্তু, সেইবিলাকক যেতিয়া আমি বিজ্ঞান বুলি কৈ ফুৰো, যে আমাৰ আচল যিখিনি কন্ট্ৰিবিউশ্যন আছিলে এটা সময়ত, মই যে কলো হেৰিৰ কথা, শূন্যৰ কথা বা আমাৰ নাম্বাৰ চিষ্টেমৰ কথা বা জ্যোতিৰ্বিজ্ঞানত যিবিলাক হৈছিলে বা আয়ুৰ্বেদিক যিবিলাক চিকিৎসাৰ কথা হৈছিলে, সেই প্ৰকৃত যিখিনি কাম হৈছিলে সেইখিনি কথাকো বাহিৰৰ মানুহে বিশ্বাস কৰিবলৈ টান পাব। কাৰণ আমি যেতিয়া মিছা কথা কৈ ঘূৰি ফুৰিম তেতিয়াহ'লে সঁচা কথাখিনি ক'লেওতো মানুহে বিশ্বাস কৰিবলৈ টান পাব। সেইকাৰণে আমি এই বস্তুটো ল'ব লাগে, আমি এই বস্তুটো তাৰমানে বুজিব লাগে যে যিখিনি সঁচা আছিলে সেইখিনিক আমি তুলি ল'ব লাগে, আৰু যিখিনি নাছিলে সেইখিনিক আমি কিয় থকা বুলি ক'ম। আমাৰ প্ৰাচীন ভাৰতত যিখিনি আছিলে সেইখিনিক আমি থকা বুলি ক'ম। যিখিনি নাছিলে সেইখিনি বস্তু যাৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই, যিটো পচিবল নহয় চাইণ্টিফিকেলি আচলতে, সেইটো বস্তু তাৰমানে কেনেকে আমি থকা বুলি কওঁ আৰু কোনে ক'ব? কোনো বিজ্ঞানীয়েতো কোৱা নাই। এই নপঢ়া নুশুনা মানুহবিলাকে, কোনোবা ৰাজনীতিকে যিবিলাকে ধৰ্মক লৈ ৰাজনীতি কৰে, সেই মানুহবিলাকে এইবিলাক থকা বুলি কয়, মানে এনেই মানে হাৱাতে কৈ ঘূৰি ফুৰে মানে। আৰু এটা কথা আপোনালোকে ভাবক, ধৰি লওক যে তেওঁলোকে যে ৰাজনীতিক বিলাকে যিবিলাক কথা কৈছে যে আমাৰ প্ৰাচীন ভাৰতত সকলো আছিলে, নিউক্লিয়াৰ পাৱাৰ আছিলে, আমাৰ ইণ্টাৰনেট আছিলে, পেন ড্ৰাইভ আছিলে, গুগল আছিলে, সকলো আছিলে ধৰি লৈছো মই, আমাৰ এৰোপ্লেন আছিলে, যি ইচ্ছা তাকেই আছিলে মানে। কিন্তু বৰ্তমান আপোনাৰ হাতত কি আছে? আমাৰ দেশখনৰ হাতত কি আছে? আমাৰ ভাৰতবৰ্ষৰ হাতত কেতিয়াবা আজিৰ পৰা 5-6 হাজাৰ বছৰ 4,000 বছৰ আগতে আমাৰ আছিলে, সেইটো কথা ভাবি আমি এটা বহি থাকিলে হ'ব নেকি? যদি আমি আজি সেই কামবিলাক নকৰো, আজি যদি আমি আগুৱাব নোখোজো, আজি যদি আমাৰ হাতত বিজ্ঞানৰ বা প্ৰযুক্তিবিদ্যাৰ নতুন নতুন কাম নাথাকে, তেতিয়াহ'লে সেই কথাটো মনত পৰি বহি থাকিলে আমি কি কৰিম? আমি মৰিব লাগিব। যে মই যদি ভাবো যে মোৰ ককাই দেউতাৰ সময়ত আমাৰ ঘৰত 7টা হাতী আছিলে, ইমান গৰু আছিলে, ইমান গাখীৰ আছিলে, এনেকুৱা মাছ আছিলে, মাংস আছিলে, আৰু আজি যদি মোৰ হাতত খাবলৈ একো নাই, সেই ঘৰতো ভাবি বহি পেলাই যদি আনন্দমতে বহি থাকো, মই খাব নাপাই ইয়াত মৰিম। তো মেইন কথাটো সেইটো, হয় নে নহয়? গতিকে আমি সেই অতীতৰ কথাবিলাক, যিবিলাকৰতো ভিত্তি নাই বহু কথাত, যদি মই ভাবিবলৈ এক মুহূৰ্তৰ কাৰণে যে ভিত্তি আছিল, ধৰি লৈছো মই এক মুহূৰ্তৰ কাৰণে, তেতিয়াহ'লে সেই ভিত্তি থকা কথাবিলাক মনত পেলাই থাকিলে কাম নাই। আমি এতিয়া হাতে কামে কৰিব লাগিব, এতিয়া বিজ্ঞান কৰিব লাগিব। এতিয়া বিজ্ঞান কৰিবলৈ সেই মানুহবিলাকে, ৰাজনীতিক বিলাকে টকা পইচা নিদিয়ে,
বিজ্ঞানক উৎসাহিত নকৰে গতিকে এই ধৰণৰ সমস্যাবিলাক হৈছে আৰু কিয় নকৰে কিয়নো মানুহে যদি আচল বিজ্ঞান কি যদি বুজি পায় মানুহে এতিয়া গম পাব নহয় জানো ধৰ্মতকে বিজ্ঞানটো বেছি বস্তু আৰু ধৰ্মটো একদম পাৰ্চনেল বস্তু সেইটোক লৈ যে মাৰা কাটা কৰিব নালাগে সেইটোক লৈ যে ৰাজনীতি হ'ব নালাগে সেই কথাটো যদি মানুহে বুজিব তেতিয়াহ'লে তেওঁলোকৰ ৰাজনীতি কৰাৰ বাটটো শেষ হৈ যাব আৰু কৰিলে ৰাজনীতি কৰাৰ বাটটো ধৰ্মক লৈ ৰাজনীতি কৰিব নোৱাৰিলে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে শিক্ষানুষ্ঠানক লৈ কথা ক'ব লাগিব তেওঁলোকে বিজ্ঞানক লৈ তেওঁলোকে হস্পিটেলক লৈ কথা ক'ব লাগিব তেওঁলোকে চাকৰিক লৈ কথা ক'ব লাগিব আজি যে আমাৰ শিক্ষিত ডেকাৰীবিলাকে চাকৰি পোৱা নাই সেইটোক লৈ তেওঁলোকে মাথাৰে ঘামাব হেৰি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব আমি সেইটো প্ৰশ্ন সুধিম তেহেঁতক আমি শিক্ষানুষ্ঠানৰ কথা স্বাস্থ্য খণ্ডৰ কথা আমি সুধিম আমাৰ বিজ্ঞান প্ৰযুক্তিৰ উন্নতি কিয় হোৱা নাই সেই কথাটো সুধিম আমি আমাৰ কৃষি খণ্ডৰ উন্নতিৰ কথা সুধিম গতিকে এইবিলাক যিবিলাক বেছিক বস্তু যিবিলাক বস্তুৰ সহায়ত সঁচাকৈ আমি আগুৱাই যাব পাৰিম আমাৰ দেশখন বা আমি মানুহবিলাক সেই বস্তুবিলাকৰ কথা আমি সুধিম যিবিলাক আমাৰ বেছিক ফাণ্ডামেণ্টেল কুৱেশ্যন যিবিলাক আমাৰ ফাণ্ডামেণ্টেল ইছ্যুজ কিন্তু সেইবিলাক হেৰিত কাম কৰিব লাগিলেতো আৰু তাহাঁতৰতো ৰাজনীতিটো নচলিব প্ৰথমতে তাহাঁতৰ সিমানখিনি জ্ঞান থাকিব লাগিব সিমানখিনি জ্ঞানেই নাই মেক্সিমাম মানুহৰ ফেক ডিগ্ৰী লৈ পেলাই মন্ত্ৰী এম এল এ হৈ বহি আছে তেওঁলোক আৰু তেওঁলোকৰতো আৰু বাস্তৱ ক্ষেত্ৰত একো জ্ঞান নলেজ নাই তেওঁলোকে খালি মাৰা কাটা কৰিব জানে ধৰ্মৰ নামত ঘৃণা বিয়পাব জানে সাম্প্ৰদায়িক কথাবিলাক ক'ব জানে তো সেইবিলাক কোৱা মানুহবিলাকে এতিয়া যদি এই কাম কৰিব লগা হয় সঁচা অৰ্থত যদি মানুহৰ কাৰণে কাম কৰিব লগা হয় তেওঁলোকে কৰিব কেনেকে কৰিব নোৱাৰিলে তেওঁলোকে ৰাজনীতিৰ বহি পেলাইতো আৰু ডাঙৰ ডাঙৰ মন্ত্ৰী বাপ লৈ পেলাই ঘূৰি ফুৰিব নোৱাৰে আৰামত নিজকে দুখীয়া গৰীবৰ সন্তান বুলি কৈতো 10 লাখ টকাৰ বিলাসী কাপোৰ পিন্ধিব নোৱাৰে গৰীবৰ বেটা বুলি কৈ পেলাই নিজকেতো দুনিয়াৰ হেলিকপ্টাৰত ঘূৰি ফুৰিব নোৱাৰে কেনেকে কৰিব সেইবিলাক সেইটো কাৰণে তেওঁলোকে তাৰমানে ধৰ্মটোক আগুৱাই দি পেলাই বিজ্ঞানটোক শেষ কৰি দিছে আৰু ধৰ্মটোক মানে সকলো বস্তুৰ লগত জড়িত কৰি পেলাই ধৰ্মক লৈ মানুহক আৱেগিক কৰি পেলাই ধৰ্মক লৈ মানে একদম ডাঙৰ ডাঙৰ এই সংঘৰ্ষবিলাক ৰাজনৈতিক সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষ সমাজখন ভাগ ভাগ কৰি পেলাই তাহাঁতে আমাৰ ওপৰত শাসন কৰে আৰু সেইটো কাৰণে আমি এই কথাবিলাক বুজি পেলাই আমি সেই মানে তাহাঁতৰ যিটো ষড়যন্ত্ৰ তাহাঁতৰ যিটো এইবিলাক কাম কুটিল কাম এই কামবিলাক আমি বুজি পেলাই তাহাঁতক আমি টেকল কৰিব লাগিব তাহাঁতক আমি মোকাবিলা কৰিব লাগিব কাৰণ নহলে আমাৰ সমাজখন আগুৱাই যাব নোৱাৰিব আমি যদি বুজি নাপাওঁ ধৰ্ম কি বিজ্ঞান কি ধৰ্মটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হোৱা উচিত বিজ্ঞান কিমান ইম্পৰ্টেণ্ট হোৱা উচিত সেইটো যদি আমি বুজি নাপাওঁ তেতিয়াহ'লে আমাৰ এইবিলাক সমস্যা হ'ব সেইকাৰণে এই ধৰ্মটোক মানুহে মইতো ব্যক্তিগতভাৱে এতিয়া মোক সোধে মানে তুমি হেৰি কি ধৰ্মৰ মানুহ মইতো ধৰ্মৰ জন্ম লাভ কৰিছিলো শংকৰী মানে বৈষ্ণৱ ধৰ্মৰ মানুহৰ ঘৰত জন্ম লাভ কৰিছো আৰু মোৰ সংস্কৃতিটো সেইটোৱে থাকিলে কাৰণ মই তাত ডাঙৰ হৈছো মই বিপদ হলে ময়ো আল্লাহ বুলি কৈ নিদিম মই হে কৃষ্ণ বা হে প্ৰভু বুলিয়ে কৈ দিম মই কাৰণ মোৰ সেইটোৱে তেনেকে ডাঙৰ দীঘল হৈছো কিন্তু মই ঈশ্বৰৰ অস্তিত্ব আজি মানি নলওঁ মই জানো যে এইখন পৃথিৱী চলিবৰ কাৰণে ঈশ্বৰক দৰকাৰ নাই এখন সাইন্টিফিক প্ৰচেছৰ সহায়তে সাইন্টিফিক ল কিছুমানৰ সহায়তে এই দুনিয়াখন বা বিশ্ব ব্ৰহ্মাণ্ডখন চলি আছে আমি মানুহ সেই সাইন্টিফিক প্ৰচেছৰ মাধ্যমতে পৃথিৱীলৈ আহিছো বা আমি আজি এতিয়া যে মই কথা কৈ আছো মই ডাঙৰ দীঘল হৈছো বা মই যেতিয়া মৰিম সব এভৰিথিং মানে সাইন্টিফিক প্ৰচেছৰ মাধ্যমেৰে হৈ আছে গতিকে তাত আৰু মই ভগৱান এজনক মই টানি আনিব খোজা নাই কিন্তু যে যিয়ে বিশ্বাস কৰে এতিয়া পাৰ্চনেলি আপোনালোকে বিশ্বাস কৰি থাকক কিন্তু আপোনালোকৰ বিশ্বাস যদি আকৌ বেলেগৰ ওপৰত আপুনি প্ৰজেক্ট কৰি দিব খোজে এতিয়া মই যেনেকে ভগৱান বিশ্বাস নকৰোঁ কাৰণে আপুনি যদি ভগৱান বিশ্বাস কৰে মই যদি আপোনাক বেয়া পাওঁ আপোনাক বেয়া ব্যৱহাৰ কৰোঁ আপোনাক যদি মাৰধৰ কৰোঁ সেইটো কাৰণে সেইটোতো হ'ব নোৱাৰে সেইটোতো বেয়া কথা হ'ব মই বিশ্বাস নকৰোঁ ঠিক আছে মই ডেফিনেটলি মই ভাবিম যে আপুনি এদিন এনেকুৱা দিন আহক যে আপুনি ভগৱান বিশ্বাস নকৰক সেইটো মই ডেফিনেটলি মই বিচাৰিম মইতো আৰু ইমান বেলেগ ধৰণৰ মানুহ নহয় মই ডেফিনেটলি বিচাৰিম যে মই যেনেকে ভগৱান নাই বুলি বিচাৰিছো ভাবিছো আপুনিও এদিন ভাবিব আপুনিও এদিন বুজি পাব কিন্তু সেইটো মই মাৰি ধৰি পেলাই জোৰ জবৰদস্তি আপোনাক থৰি না মই কম কৰিব লাগে মই বিচাৰিম যে আপুনি নিজেই সেই সত্যৰ সন্ধানটো কৰক সঁচাকে হয়তো এদিনাখন আপুনি নিজেই সেই কথাটো গম পাব যে হয় ভগৱান নাই মোকতো কোনেওতো মাৰি ধৰি পেলাই কোৱা নাই ভগৱান নাই বুলি মই কথাবিলাক চিন্তা কৰি পেলাই মই ভাবিলো যে এই গোটেই দুনিয়া যেনেকে চলি আছে তাত ভগৱানৰ যেনেটো প্ৰয়োজন নহয়গে ঠিক তেনেকে ধৰ্মৰ ক্ষেত্ৰতো কথাটো এনেকুৱা যেনেকে ভগৱানৰ ক্ষেত্ৰত কৈছো কথা ধৰ্মৰ ক্ষেত্ৰতো এনেকুৱা কোনোবা হিন্দু পৰিয়ালত জন্ম লাভ কৰিছে হিন্দু হিচাপে ডাঙৰ হৈছে কোনোবা মুছলমান হিচাপে ডাঙৰ হৈছে তেওঁলোকে নিজৰ ধৰ্ম পালন কৰি আছে বিকটাক যেতিয়ালৈকে বেলেগ মানুহৰ প্ৰতি ঘৃণা নিবিয়পায় এতিয়া মই হিন্দু ধৰ্ম হৈ পেলাই ধৰ্মীয় মানুহ হৈ পেলাই মই ধৰক হিন্দু ধৰ্ম ভালকে পালন কৰি আছো মই একদম পুৰা ৰঙা ফটা লৈছো গেৰুৱা পিন্ধিছো সেইবিলাকত একো সমস্যা নাই যেতিয়ালৈকে মই আকৌ বেলেগ ধৰ্মৰ মানুহৰ প্ৰতি ঘৃণা নিবিয়পাম বেলেগ ধৰ্মৰ মানুহক চকু পাৰি দেখিব নোৱাৰে যেতিয়ালৈকে নহম বা বেলেগ ধৰ্মৰ মানুহক মাৰি কাটি শেষ কৰি পেলাব লাগে বুলি যেতিয়ালৈকে মই প্ৰচাৰ নকৰিম তেতিয়ালৈকে একো সমস্যা নহয় মই মোৰ ধৰ্ম পালন কৰিছো মই ভাল পাওঁ চলি আছো
কোনোবাই মুছলিম ইছলাম ধৰ্ম ভাল পায় তেওঁ ইছলাম ধৰ্ম পালন কৰি আছে কোনোবাই খ্ৰীষ্টান ভাল পায় খ্ৰীষ্টান পালন কৰি আছে যাৰ যি পছন্দ তেওঁ চলিব কিন্তু মোৰ পছন্দই যাতে বেলেগক অন্যায় নকৰে বেলেগৰ প্ৰতি ঘৃণা আৰু হেৰি হিংসা নিবিয়পায় সেইটোহে মেইন কথা আৰু সেইটো বস্তুত গুৰুত্ব দি পেলাই আমি সম্প্ৰীতিৰে আমি আগুৱাই যাব লাগিব গতিকে এইখিনি কথা তাৰমানে আমি বুজি পাব লাগিব আৰু সেইটো কাৰণে ধৰ্ম বোলা বস্তুটো অকমান বুজাৰ দৰকাৰ মই খুব ধৰ্মৰ ক্ষেত্ৰত মোৰ শাস্ত্ৰ পঢ়ি পেলাই মই আপোনালোকক এইটো কথা কোৱা নাই মই নিজেই ভাবি পেলাই সৰুৰ পৰা ডাঙৰ হওঁতে আজিলৈকে কথাবিলাক অকণমান ভাবি পেলাই আপোনালোকক মোৰ নিজৰ মনৰ ভাৱখিনি কৈছো আপোনালোকে নিজে ভাবি চাব পাৰে কথাখিনি আৰু ভুল চুল হলে আপোনালোকে ক'ব পাৰে কাৰণ কি চব কথা মই যি কৈ আছো সকলোবিলাক একদম সত্য শুদ্ধ হৈ যাব তেনেকুৱাতো হ'ব নোৱাৰে মই মোৰ চিন্তাধাৰাটো আপোনালোকক কৈছো আপোনালোকৰতো আপোনালোকে ভাবি চাব যদি ঠিকে আছে তেতিয়াহ'লে হয়তো আমি এটা ভাল এটা দিশে আমি আগুৱাই যাব পাৰিম চাগে আমি সমাজখন ধন্যবাদ সেইটোই